হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এই সুযোগতে আপোনালোক আটাইলৈকে মাঘ বিহুৰ হিয়া ভৰা শুভকামনা জনাইছোঁ। মোৰ একদম কাহ চৰ্দি পূৰা ভৰপূৰ হৈ আছে। মোৰ কাহ চৰ্দিটো প্ৰায় এমাহেই হ'ব আৰু মাজতে অকণমান ভাল পাইছিলোঁ। এই যে কাজিৰঙা গৈছিলোঁ তেতিয়াই মানে মোৰ কাহ চৰ্দি পূৰা লাগি আছিলে। মাজতে অকণমান ভাল পালোঁ, এতিয়া আকৌ হ'লগৈ। তাৰ কাৰণটো হ'ল, আপোনালোকক বস্তু এটা দেখাইছোঁ। এতিয়া ভালকৈ গম নাপায়, মই তাৰমানে মোৰ উইজডম টিথটো এইটো ছাইডৰ একদম উঠাই দিলোঁ মানে, কাৰণ ইমানেই বেছি পেইন মানে মই পালোঁ। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। মই ডেণ্টিষ্টক দেখাই মেলি এইটো মই উঠাই দিলোঁ। এইফালে কিন্তু একো পেইন নাই, কিন্তু ইটোফালে একদম ইমান বেছি পেইন হৈছিলে। আৰু যিদিনাখন মই কৰিছোঁ, একদম 2-3 দিনমান মুখখন ইমান হৈ আছিলে, মানে এইবিলাক বস্তু পূৰা ইমান ফুলি আছিলে। তো দাঁতটো উঠোৱাৰ পিছত ডক্টৰে সাধাৰণতে 24 ঘণ্টাৰ কাৰণে আমাক ঠাণ্ডা বস্তু খাব দিয়ে, আইচক্ৰীম খাব দিয়ে বা চব বস্তুখিনি ঠাণ্ডা কৰি খাব লাগে। তো মোৰ মানে ইমান বেছি পেইন হৈছিলে তাৰমানে উঠোৱাৰ পিছতো, সেইকাৰণে তাৰমানে ভয় খাই গ'ল। আৰু মানে সেই 24ৰ জেগাত তাৰমানে মই পূৰা 48 ঘণ্টা মই পূৰা ঠাণ্ডা বস্তুৱে খালোঁ। যিকোনো বস্তু খাওঁ ফুৱাই একদম ঠাণ্ডা কৰি খাওঁ। আৰুতো চব লিকুইড ফুডবিলাকেই খোৱা হৈছিলে। তো তেনেকৈ আৰু মানে পূৰা 2 দিন মানে মই ঠাণ্ডা বস্তু খালোঁ। খোৱাৰ পিছত আকৌ মানে এতিয়া এনেকুৱা অৱস্থা। এতিয়া পেইনটো আগৰ নিচিনা নাই, কমিছে। আজি 5 দিন হৈছে, গতিকে আগৰ নিচিনা বিষটো নাই। কিবা এটা লাগি থাকে, মানে চকুটো বিষায়, মানে সেইকাৰণে চৰ্দি লাগি আছে যে। তো সেই আৰু মোৰ বৰ্তমানৰ কণ্ডিশ্যনখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। এয়া আমাৰ টিভিত ক্ৰিকেট চলি আছে আৰু খেলখন হৈ আছে গুৱাহাটীত, আৰু আমাৰ এখেতে পূৰা খেল চোৱাত ব্যস্ত। ঠাণ্ডা বতৰ, আমি দুজন যোৱা নাই খেল চাবলৈ। তো মোলৈ অৰ্ডাৰ আহিছে, মই হেনো বন্ধাকবিৰ পকৰি বনাই দিব লাগে, খেল চাই হেনো খাব। আৰু সেইটোৱে মোৰ মানে ডিউটি, আৰু এতিয়া মই সেইটো বনাম আৰু পিছত ময়ো চাম অলপ, ভাবিছোঁ। আৰু মোৰ অৰ্ডাৰটোতো আপোনালোকে শুনিলেই। তো মই আহিলোঁ কিটচেনলৈ, আৰু এয়া বন্ধাকবি আৰু পিঁয়াজ গোটেইটো নিদিওঁ, মানে আধা অকণমানহে দিম, আৰু যিহেতু আমি দুজনেই। তো তেনেকৈ মই বনাম, আৰু সঁচাকৈ ভাল লাগে নহয়নে বাৰু? মানে আবেলিৰ সময়ত ঠাণ্ডাৰ দিনত মানে গৰম গাখীৰ চাহৰ লগত নিমখীয়া বস্তুৰ মানে জুতি ল'বলৈ খুব ভাল লাগে। তো সেই জলদি বনাই লওঁ এতিয়া। বন্ধাকবিখিনি একদম সৰুকৈ কাটিব লাগিব, আৰু তেনেকৈ খাই ভাল লাগে। বহুত বেছি ডাঙৰ হ'লে খাই ভাল নালাগে। এতিয়া মই পিঁয়াজখিনি কাটি ল'ম। মানে এটা পিঁয়াজ কাটিলে সেইটোৱে প্ৰব্লেম, চকুত আহি পেলাই লাগি ধৰে, আৰু মানে তেতিয়া অশান্তি লাগে। পিঁয়াজ কটা হৈ গ'ল। মই ইয়াতে অকণমান বেচন, 1 কাপমান বেচন লৈ লৈছোঁ। আৰু মোৰ যিহেতু চৰ্দি লাগি আছে, সেইকাৰণে পিঁয়াজটো আপোনালোকে গমেই পালে, পিঁয়াজৰ লগত এটা শুকান জলকীয়া পুৰি পেলাই এনেকৈ দিছোঁ, আৰু সেইটো এতিয়া ইয়াত ঢালি দিম। আৰু বন্ধাকবি, আৰু মই এইখিনি এনেধৰণে বেচন দি পেলাই সানি ল'লোঁ। আৰু এতিয়া সোৱাদ অনুসৰি মই অকণমান হালধি আৰু অকণমান নিমখ, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, এইখিনি দিম। আৰু
এইখিনিতে মই সানি ল'ম। মই এতিয়া কেৰাহীখন পাতি লৈছোঁ আৰু ৰিফাইন দি দিছোঁ। কেৰাহীতে পূৰা গৰম হৈছে আৰু এতিয়া মই বনাই যাম। আচলতে পকৰীটো অকণমান বেছি দেৰি মানে ফ্ৰাই কৰি থাকিব লাগে, তেতিয়া খাই বেছি ভাল লাগে, একদম কুৰকুৰীয়া হৈ যায়। তো এইকেইটা এতিয়া নমাব পৰা হৈছে। আৰু এনেধৰণেৰে মই আনকেইটা পকৰীও বনাই লৈছোঁ। এতিয়া মই চাহটো উঠাই দিলোঁ। এইখিনিতে এটা ষ্টৰি আপোনালোকৰ আগত ক'ব বিচাৰিম, মানে মোৰ নিজৰ। মই যেতিয়া সৰু আছিলোঁ, যেতিয়া মানে মই ক্লাছ 3-4 মানত পঢ়োঁ, সৰু আৰু তেতিয়া, তো তেতিয়া এইখিনি সময়ত বিশেষকৈ যিহেতু আমাৰ এনুৱেল এক্সামছবিলাক শেষ হৈ থাকে, তো সেই এক্সামৰ পিছত তাৰমানে কি কৰোঁ, আমাৰ তাৰমানে খেতি কৰে। তো একদম শাকনিত তাৰমানে বন্ধাকবি, আলু, পালেং, ধনিয়া চববিলাক লাগি থাকে। আৰু মই সেই পৰীক্ষাৰ পিছত কি কৰোঁ, চবৰে আলুৰ পাত অমুক তমুক একদম মানে চব হেৰিৰে অকণকৈ লৈ তাৰমানে এটা হেৰি কৰোঁ, তাৰমানে পকৰী এটা বনাওঁ আৰু ভালকৈ সেই তেলত দিয়াখিনিও তেতিয়া মায়ে দি দিয়ে আৰু তেনেকৈ মই খালি থাকোঁ অকণ লাৰু তেনেকুৱা আৰু কিন্তু ভালকৈ হেৰি কৰিব নাজানো। কিন্তু সেই আৰু মানে সানি চানি দিয়াখিনি সেইখিনি মই কৰোঁ। আৰু টেষ্টটো তাৰমানে চবেই যেতিয়া খাবলৈ দিওঁ আৰু মই ৰখি থাকোঁ, মই আগতে নাখাওঁ, তো মই ৰখি থাকোঁ আৰু বেলেগক খাবলৈ দিওঁ। মা, বাবা, দাদা, বাইদেউ চবেই খাই কওঁ, বাপৰে কি টেষ্ট হৈছে আৰু খুব ভাল হৈছে। কেতিয়াবা মোৰ নিজৰে অকণমান কিবা লাগে, তাৰমানে মুখত লাগে নিমখটো। তথাপিও তেওঁলোকে কোৱা নাছিলে, তেওঁলোকে ইমান বেছি এপ্ৰিচিয়েট কৰিছিলে আৰু মই পূৰা জচে আৰু বনাওঁ আৰু তো আজি যিহেতু বহুত বছৰ মূৰত পকৰী বনাইছোঁ, সেই কথাখিনি মনত পৰিল, সেয়ে আপোনালোককো জনালোঁ, বেয়া নাপাব দেই। আৰু এয়া আমাৰ কাৰণে গৰম গৰম গাখীৰ দিয়া চাহ ৰেডি। বহিছোঁ আৰু মই এগিলাচ গৰম পানীও লৈ আনিছোঁ বাৰু, আৰু এটা খাই পেলাই মোক জনাব কেনেকুৱা হৈছে। কেনেকুৱা? একদম সঁচা কোৱা। Honestly, বিৰাট ধুনীয়া হৈছে, বিৰাট সফ্ট, ক্ৰিস্পি। মই এক্সপেক্ট কৰা নাছিলোঁ, বৰ ধুনীয়া হৈছে। ই খালে আৰু ভাল হোৱা বুলি ক'লে। এতিয়া মই খাই চাওঁ, লোভ লাগি গৈছে, খাবলৈ মন গৈছে, খাই চাওঁ। আশা কৰিছোঁ ভাল হৈছে।
মই নিজে ভবাতকৈ বহুত ভাল হৈছে। তো এতিয়া কথা নাপাতোঁ আৰু খাই লৈছোঁ। আমাৰ একদম পকৰি চকৰি খাই একদম খেলত মানে একদম মগ্ন হৈ গৈছে। পূৰা খেলত জমি গৈছে মানুহজন। দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। এয়া চাওক। ঐ ঐ বা, এতিয়া কোনে বেটিং কৰি আছে? ঐ এতিয়া কোনে বেটিং কৰি আছে? সচিন 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 সচিন, come on সচিন। তো অকণমান ইয়াৰ লগত ধেমালি কৰিলোঁ। মই চবৰে লগত মানে মই অকণমান ইণ্ট্ৰভাৰ্ট টাইপৰ হয়, মানে বেলেগে প্ৰথম লগ পালে মোক তেনেকুৱাই ভাবে, তেনেকুৱাই পাব আপোনালোকেও যদি লগ পায়। এয়া চাওক কেনেকুৱা একদম বিভোৰ হৈ গৈছে, মানে মগ্ন। বাৰু মোৰ আপোন মানুহখিনিৰ লগত মই বহুত হাঁহি ধেমালি কৰি থাকোঁ, পেক পেক কৰি থাকোঁ, আৰু এয়া মোৰ একদম অতিকে আপোনজন এয়া এনেকৈ বহি খেল চাই আছে। তো মোৰ বহুত বেছি খেল প্ৰিয় নহয়, তথাপিও আৰু ই চাই আছে, মই কি কৰোঁনো এতিয়া, মই অকণমান চাওঁ, একদম শেষত আপোনালোকক লগ পাম। খেল দ্ৰুতগতিত চলি আছে, মনটো ভাল লাগি আছে কাৰণ লাষ্ট অভাৰ চলি আছে আৰু বহুত বেছি দেৰি নাই খেলখন শেষ হ'বলৈ, আৰু আমিয়েই জিকিম বাৰু। তো সেইটোৱে কথা, ভাল লাগি যায় ন। আৰু তাতোতকৈ ভাল লগা কথাটো হৈছে এনেকুৱা ধৰণৰ এখন ইণ্টাৰনেশ্যনেল গেম যে আমাৰ ওচৰতে আমাৰ গুৱাহাটীত হৈ আছে, সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। গতিকে ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, একদম শেষৰখিনিলৈকে চাম আৰু ব্লগটোৰ পৰা আজিলৈ বিদায় ল'ম। জিকিলো, 6 মাৰিছে যদিও আমি জিকিলো। তুমি জিকিলানে? আমি জিকিলো।